এভৰিৱান, গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই জিডিছ ব্লগ। আশা কৰোঁ আপোনালোকে চবে ভালে আছে। ময়ো বৰ্তমান ভালে আছোঁ। এতিয়া কেইদিনৰ পৰা এতিয়া গাটো অলপ ভাল লাগি আছে, সেইটো কাৰণে ভিডিঅ'টো আৰু ষ্টাৰ্ট কৰিছোঁ। এতিয়া যিমানটো পাৰোঁ সদায় ভিডিঅ' এৰিম বুলি চেষ্টা কৰি আছোঁ। হ'লেও ইমান মানে আগৰ নিচিনা হোৱা নাই, হ'লেও অলপ মানে নিজে খোজকাঢ়িব পৰা হৈছে। এতিয়া আজি ৰাতিপুৱাতে ভাইটি কি কাম কৰি আছে দেখাম আপোনালোকক। এতিয়া ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ভাইটি কি লগাই থৈ দিছে ঘৰত, কি ফুল আপোনালোকক দেখাম এতিয়া। নিজে সব আনি লগাই থৈ দিছে। গোলাপ ফুল, এতিয়া এইটো ফুল ফুলিব আৰু এইটো অৰেঞ্জ আৰু য়েলো মিক্স আছে। এতিয়া হোৱা নাই, হ'ব আৰু। ৰাতিপুৱা এইবিলাক ফুলবিলাক চালে মনবিলাক বহুত ভাল লাগে। এইটো কি গছ নাজানো। আমাৰ ভাইটি ফুলবিলাক বহুত ভাল পায়, ফুল ৰুব বহুত ভাল পায়। কি ফুল লগাই থৈ দিছে সিহে জানে। এফালে সব ফুলৰ বাগান। এইবিলাক ফুল নহয়, এইবিলাক মাত্ৰ পাতবিলাকে। য়েলো কালাৰ, গ্ৰীণ কালাৰ বহুত ভাল লাগে। আজি ৰাতিপুৱাতে আমাৰ ভাইটি কাম কৰি আছে, কামত বহুত মন দিছে। জলকীয়াৰ সব জংঘল হৈ গৈছিলে, জংঘল চাফ কৰি আছে। চোৱাচোন, চাহ খাইছে না নাই? ৰাতিপুৱাতে কামত লাগি গৈছে যে। অলপ পিছত দি আছো, আগে কামটো কৰি লোৱা। জলকীয়াবিলাক সব পকি গৈছে, টাইমে পোৱা নাই উঠাব। সৰু এতিয়াই ফুল লাগি গ'ল। ক'ৰ পৰা আনিছে? মানে ক'ৰ পৰা আনিছে নাজানো, নিজে মানে ফুলি বনাই এতিয়া লগাই দিছে। এইফালেও লগাইছে, বহুত লগাইছে। এতিয়া গুটিটো কিনি আনিছিলে নেকি? কিনি আনিছে নেকি নাজানো, মায়ে জানিছে চাগে। বহুত ভাল হৈছে, এতিয়া এই ফল আহি গৈছে। এইফালেও লগাইছে, 100ডাল মান লগাইছে। 100ডাল। এইটো ঘৰৰ ওচৰত লগাই থৈ দিছে কেইটামান, মানে 10ডাল মান হ'ব আৰু, বেছি নাই। আৰু বেলেগত লগাইছে। ইয়াতে আছে সৰু জলকীয়াও আছে, আৰু এইফালে কি আছে, ভোট জলকীয়া আছে না। সব জংঘল হৈ গৈছে, টাইমে পোৱা নাই। মোৰ বেমাৰৰ কাৰণে চবে ব্যস্ত হৈ আছিলে। এতিয়া মই অলপ ভাল হোৱাৰ কাৰণে চবে কামত ব্যস্ত হৈছে। আমাৰ ভাইটি ৰাতিপুৱাতে কাম কৰাৰ ৰিজন আছে, মানে ইয়াৰ আইফোনটো বেয়া হৈ গ'ল। এতিয়া আইফোনটো বেয়া হৈছে, ভাল কৰিব পৰা নাই। এতিয়া নতুন মোবাইল লাগে যে, এইটো কাৰণে মানে ৰাতিপুৱাতে কাম কৰি দেখাই আছে আৰু। সি নাজানে, মই চুপ-চাপ ডাইলগটো দি আছোঁ। এইটো হাইব্ৰিড আদা। হাইব্ৰিড নহয়, লোকেলে। ইমান ডাঙৰ যে কিবা ভালকে অৰ্গেনিক সাৰ দিছে যে দেউতায়ে, সেইকাৰণে ডাঙৰ দিছে। বহুত ডাঙৰ হৈছে এইটো কাৰণে। অৰ্গেনিকে হয় আমাৰ ঘৰত। আমাৰ সব মানে আমাৰ বাবা খেতি কৰে যে, সব অৰ্গেনিকে খেতি কৰে।
এই গাইজ আমাৰ অমিতাবিলাক লাগিব ধৰিছে এইটো ব্ৰিডৰ অমিতা গছত 70 পৰা 90 কেজিলৈকে প্ৰফিট আহে এডাল গছতে এইটো গছৰ ব্ৰিডৰ নাম হৈছে F1 স্বপ্না লাগিব ধৰিছে ইয়া গাইজ এতিয়া আমাৰ ভোট জলকীয়াও লাগিব ধৰিছে অমিতা গছৰ তলতে মানে ভোট জলকীয়াটো দি দিছোঁ আৰু তলে তলে ইয়া আদা দি দিছোঁ আমাৰ দেউতায়ে খেতি কৰে এইবিলাক চব বহুত ধুনীয়াকৈ হৈছে ইয়া লাগিব ধৰিছে ভাইটি কাম কৰি আহি এতিয়া মানে ভোকত থাকিব পৰা নাই এতিয়া খাই ল'ব আৰু আগতে ব্ৰেকফাষ্ট কৰিলোঁ এতিয়া মায়ে বেঙেনা আৰু আলু চব্জি বনাইছে আৰু এতিয়া পাপৰ আছে চিম্পলকৈ ৰাতিপুৱাৰ খোৱা এতিয়া আমি খাই লওঁ আগতে এইটো তোমাৰ খানা দেখুওৱা মোৰ খানা মই নেদেখাওঁ আৰু মোৰ খানাটো হৈছে আলু পিটিকা আৰু ভাত বেঙেনা আলু মূলা আৰু পাপৰ আছে ভাত আছে দালি আছিলে মই দালি খোৱা নাই খালি ভাত খাই ভাল নালাগে ৰাতিপুৱাৰ খোৱা চিম্পলে খোৱা হয় কি আনিছে তুমি মনত মেগী চাওমিন আৰু পিঠা মায়ে পিঠা পঠাইছে বোলে কিমান আছে ইয়াত 60 টকা 1 কেজি 60 টকা পিঠা বনাইছে কি পিঠা এইটো কল দি পেলাই আলু কলা আলু ময়দা দি কেনে মায়ে পিঠা পঠাইছে মোৰ কাৰণে মায়ে মোৰ কাৰণে পঠাই দিছে মোৰ মানে আমাৰ চবৰ কাৰণে পিঠা বনাই কিনে দি পঠাইছে পিঠা এতিয়াহে আহি পাইছে ৰাতিপুৱাতে দি পঠাইছে দোকানত আছিলে থেংক ইউ ছ' মাছ মা আজি মোৰ দুপৰীয়া খানা লাও শাকো অলপ জোল দিছে জলকীয়া আৰু একো নাই মছলা একো নাই মাত্ৰ হালধি দিছে আৰু লৱণ দিছে গাইজ এতিয়া লাঞ্চ কৰি লওঁ ইফালে কঁঠাল গুটি ভাজি এইফালে বেঙেনা ইফালে পটল আলু আৰু ইফালে ৰঙালাওৰ আগৰ চব্জি ইফালে দালি আৰু পাপৰ এতিয়া ধুনীয়াকৈ খাই লওঁ লগ পাই আছোঁ আপোনালোকৰ পিছত টেষ্টি খোৱা আৰু তোমালোকে ধুনীয়া হৈছে আমি এতিয়া বাহিৰৰ জংঘলৰ ওচৰতে খাই আছোঁ ইফালে চব জংঘলে আছে গাইজ এতিয়া সন্ধিয়া হৈ গ'ল কি খাওঁ কি নাখাওঁ হৈছে এতিয়া ভিনি আনা চাওমিনটোৱে বনাব লৈছোঁ আপোনালোকে চাই যাওক চিলি পাউডাৰ টমেটো চচ soya sauce এতিয়া চব চচবিলাক মিক্স কৰি লওঁ যাতে পিছত মানে জলদি কৰিব লগা নহয় সেইকাৰণে মানে চব মিক্স কৰি ল'লে ভাল হয় আৰু এতিয়া আমি ৰিফাইন দি ল'লোঁ অলিভ অইলো ল'ব পাৰে আমি ৰিফাইন দি লৈছোঁ কেপচিকাম আৰু গাজৰ পোৱাই নাই মাৰ্কেটত ইমান দাম হৈছে নহয়
জলকীয়া অলপ দি দিছোঁ। কি ভাজি আছে? বন্ধাকবি ভাজি আছোঁ। ইণ্ডাকশ্যনত বনাইছোঁ, সেইকাৰণে অলপ টাইম লাগিছে, গেছত বনোৱা নাই। তো গাইছ, আমাৰ চাওমিন ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্ট কৰি ক'বাচোন। যে আমাৰ কি খাই আছে? চাওমিন কেনেকুৱা লাগে? বহুত টেষ্টি। ভাল হৈছে, নিজে বনাইছোঁ, ভাল লাগিছে। তো গাইজ, আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই বাই। বাই।